হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বেংকৰ বিষয়ে। বেংক সাধাৰণতে কি বা কিছুমান এনেকুৱা ধৰণৰ এক্সামত কুৱেশ্যন আহে যে বেংকৰ সংজ্ঞা দিয়া, বেংক বুলিলে কি বুজায়, বেংক মানে কি। তেতিয়া আপুনি এটা কাম কৰিব, সাধাৰণতে বেংকৰ সংজ্ঞা দিয়া কুৱেশ্যনটো 2 মাৰ্কৰ আহে। যদি 2 মাৰ্ক আহে আপুনি এনেকৈ লিখিব, বেংক হ'ল এক প্ৰকাৰৰ বিত্তীয় প্ৰতিষ্ঠান যিয়ে টকা পইচাৰ লেনদেন কৰে। সাধাৰণতে বেংকক এক প্ৰকাৰৰ বিত্তীয় প্ৰতিষ্ঠান বুলিও কোৱা হয়, কাৰণ অৰ্থব্যৱস্থাত আন ব্যৱসায়ৰ নিচিনা বেংকেও টকা পইচাৰ লেনদেন কৰে। অৰ্থাৎ বেংকে ব্যক্তি বা প্ৰতিষ্ঠান আদিৰ পৰা জমা গ্ৰহণ কৰে আৰু প্ৰয়োজন সাপেক্ষে ব্যক্তি বা প্ৰতিষ্ঠানক আদিক সুতৰ বিনিময়ত ঋণ প্ৰদান কৰে। সাধাৰণতে বেংকে ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা পইচা জমা লয় আৰু সেই জমা পইচা বেংকে প্ৰয়োজন সাপেক্ষে কিছুমান ব্যক্তি বা প্ৰতিষ্ঠানক সুতৰ বিনিময়ত ঋণ প্ৰদান কৰে। অ'কে, এইখিনি লিখিলেই হ'ল। তাৰপিছত কিছুমান টাইমত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, বেংকৰ প্ৰধান বৈশিষ্ট্য। আজি মই আপোনালোকৰ লগত বেংকৰ বিষয়ে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে সেই কুৱেশ্যনছখিনি আপোনালোকৰ লগত মই আলোচনা কৰিম। তো ইংলিছত মেইন ফিচাৰ্ছ অফ বেংকছ যদি আহে 5 মাৰ্কৰ আহিব, আপুনি এইখিনি লিখিলে ভাল। নম্বৰ 1 1 নম্বৰ দিব। তাৰ পিছত লিখিব বেংক এক ব্যৱসায়িক সংস্থা। তাৰপিছত হেডলাইন কৰি দিব। তাৰপিছত লিখিব অৰ্থব্যৱস্থাত আন ব্যৱসায় প্ৰতিষ্ঠানৰ নিচিনা বেংক এক প্ৰকাৰ ব্যৱসায়। এইটো ক'লোৱে ফাৰ্ষ্টত। আমানত গ্ৰহণ, সেইটো কোৱা হৈছে আমাৰ 2 নম্বৰ আমানত গ্ৰহণ। বেংকে জনসাধাৰণৰ পৰা আমানত গ্ৰহণ কৰি সেই আমানত ধন বিনিয়োগ কৰে। আমানত গ্ৰহণ হেডলাইন কৰিব। তাৰপিছত লিখিব বেংকে জনসাধাৰণৰ পৰা আমানত গ্ৰহণ কৰি, বেংকে জনসাধাৰণ মানে হ'ল ধৰা হ'ল মোৰে পৰা বেংকে পইচা লৈছে আৰু লোৱাৰ পিছত বেংকে সেইখিনি পইচা সুতৰ বিনিময়ত বেলেগ এজন ব্যক্তিক ঋণ প্ৰদান কৰিছে। এইখিনি কথা। তাৰপিছত 3 নম্বৰ টকা উলিওৱাৰ সুবিধা। 3 নম্বৰ দিয়াৰ পিছত এইখিনি এনেকৈ লিখিব টকা উলিওৱাৰ সুবিধা। তাৰপিছত লিখিব বেংকে আমানতকাৰীয়ে যেতিয়া ইচ্ছা তেতিয়া তেওঁলোকৰ আমানত ধন উলিয়াব পাৰে। সাধাৰণতে মই বেংকৰ এখন কাষ্টমাৰ, গতিকে মোৰ বেংকত হিচাপত একাউণ্টত মই 5,000 টকা দিছোঁ। মোৰ ইচ্ছা যিকোনো সময়তে বেংক খোলাৰ লগে লগে মই দাবী কৰিব পাৰোঁ যে মোৰ পইচাখিনি মই উঠুৱাই ল'ম। সেইটো কথা কৈছে। সেইটো তাৰপিছত ঋণ আৰু আগধন। বেংকে বিভিন্ন ব্যক্তিক বা প্ৰতিষ্ঠানক ঋণ প্ৰদান কৰে। এইটো কথা লিখিলে হ'ল এইটো পেৰাগ্ৰাফত। তাৰপিছত ধন স্থানান্তৰ। বেংকে গ্ৰাহকৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ, আনকি এখন দেশৰ পৰা আন এখন দেশলৈ টকা পইচা স্থানান্তৰ কৰে। ধন স্থানান্তৰ মানি ট্ৰেন্সফাৰ। বেংকে মোৰে হয়, মই যদি কওঁ যে মোৰ টকা এটা একাউণ্টত আছে আৰু এটা একাউণ্টত দিব লাগে, বা মই ইয়াতে আছোঁ, মোৰ লগৰে এটা বেলেগত আছে, তো সি মোক ফোন কৰি কৈছে যে এনে কথা মোৰ পইচা লাগে। মই তেতিয়া কি কৰিম, বেংকত যাই পিনে ক'ম যে মোৰ বন্ধুৰ একাউণ্টত 5,000 টকা এটা ট্ৰেন্সফাৰ কৰি দিব বা সোমাই দিব। সেইটো কথাটো ধন স্থানান্তৰ। তাৰপিছত মই বেংকৰ কাৰ্যৱলী, বেংকৰ কাম কাজ, বেংক এখনত কি কি কাম কাজ কৰে এইখিনি মই আপোনালোকক লগত পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। তো এইটোৱে মোৰ বেংকৰ বিষয়ে ফাৰ্ষ্ট ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।